জ্ঞান বিজ্ঞানৰ জিলিঙনি চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আজি আমি জ্ঞান বিজ্ঞানৰ অণুজীৱ মিত্ৰ আৰু শত্ৰু পাঠৰ দ্বিতীয় খণ্ড আৰম্ভ কৰিম। যিহেতু আমি অণুজীৱৰ বিষয়ে খুব ধুনীয়াকৈ জানিলোঁ যে যিবোৰ বস্তু আমি খালী চকুৰে নেদেখোঁ কিন্তু আমি অণুবীক্ষণ যন্ত্ৰৰ সহায়ত বা আতচি কাচৰ সহায়ত চাব পাৰোঁ, সেইবোৰেই হৈছে অণুজীৱ। আৰু অণুজীৱবোৰ সাধাৰণতে আমি খালী চকুৰে দেখা নাপাওঁ। এতিয়া অণুজীৱ আৰু আমাৰ আৰু অণুজীৱৰ মাজত যিটো সম্পৰ্ক সেই বিষয়ে আমি এই পাঠটোত পঢ়িম। এতিয়া চোৱা যে আমাৰ জীৱনত অণুজীৱৰ উল্লেখযোগ্য ভূমিকা আছে আৰু অণুজীৱ কিছুমান আমাৰ কাৰণে উপকাৰী আৰু কিছুমান অণুজীৱ এনেকুৱা আছে যিবোৰ আমাৰ কাৰণে অপকাৰী। গতিকে আহাচোন আমি আজি মিত্ৰ অণুজীৱৰ কথা পঢ়োঁ। মিত্ৰ শব্দটোৰ পৰাই তোমালোকে গম পাইছাই চাগে যে যিবোৰ অণুজীৱ আমাৰ কাৰণে উপকাৰী, যিবোৰে আমাক সহায় কৰে, যেনেকৈ মিত্ৰ তোমাৰ বন্ধুবিলাক তোমাৰ মিত্ৰ বুলি কোৱা হয়। বন্ধু শব্দটো আন এটা শব্দ হ'ল, প্ৰতিশব্দ হ'ল মিত্ৰ। গতিকে বন্ধুৱে কি কৰে, আমাৰ সদায় উপকাৰ কৰে। ঠিক তেনেকৈ এনে কিছুমান অণুজীৱ আছে যিবিলাকে আমাক বহুতো কামত সহায় কৰে, যেনে দৈ, পাউৰুটি বা কেক এইবোৰ প্ৰস্তুতকৰণতো ইহঁতক ব্যৱহাৰ কৰা হয়। আৰু কিছুমান অণুজীৱ আছে যিবিলাকক পৰিৱেশ চাফা কৰিবলৈ ব্যৱহাৰ কৰা হয়, যেনেকৈ জৈৱ বৰ্জিত পদাৰ্থ, পাচলিৰ বাকলি, এই সকলো বেক্টেৰিয়াৰ দ্বাৰা ব্যৱহাৰ উপযোগী কৰি তোলা হয়। কিছুমান অণুজীৱ ঔষধ প্ৰস্তুতকৰণত আৰু কিছুমান নাইট্ৰজেন যোগীকৰণ বা মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবলৈও ব্যৱহাৰ কৰা হয়। এতিয়া আহাচোন আজি আমি প্ৰথমতে জানো দৈ আৰু পাউৰুটি প্ৰস্তুতকৰণতনো আমাক অণুজীৱই কেনেকৈ সহায় কৰে। তোমালোকে কেতিয়াবা মন কৰিছানে যে ঘৰত গাখীৰ যেতিয়া জমাই থয় তেতিয়া 2-3 দিনৰ পিছত বা গৰমকালি প্ৰায় এদিন বা দুদিনৰ লগে লগে কি হয়, দৈ প্ৰস্তুত হয়। গাখীৰখিনি থৈ দিলেই দৈ প্ৰস্তুত হয়। তোমালোকৰ বাৰু এই কথাটো মেজিক যেন নালাগেনে, যে কোনোবাই যেন ক'লে খুল যা চিম গাখীৰৰ পৰা লগে লগে দৈ হৈ যা, গতিকে তেনেকৈ ধৰণে কি হ'ল, পিছদিনাখনেই দৈ প্ৰস্তুত হ'ল। আচলতে কি কথা জানানে, এই গাখীৰৰ পৰা দৈ প্ৰস্তুত কৰোঁতে যে কিছুমান অণুজীৱই সহায় কৰে আৰু সেই অণুজীৱবিধৰ নাম হৈছে লেক্টোবেচিলাছ। তোমালোকে মনত ৰাখিবা, লেক্টোবেচিলাছ নামৰ অণুজীৱই গাখীৰৰ পৰা দৈ প্ৰস্তুতকৰণতো সহায় কৰে। আৰু চীজ, আচাৰ আদি বিভিন্ন খাদ্যবস্তু প্ৰস্তুতকৰণতো কি কৰা হয়, বেক্টেৰিয়া ব্যৱহাৰ কৰা হয়। আৰু তাৰ উপৰিও কি কৰা হয় যে তোমালোকে জানিবা যে ইষ্টৰ সহায়ত, সৰু সৰু গুড়ি পেকেট থাকে, সেইবিলাকৰ ইষ্টৰ গুড়িৰ সহায়তো কি কৰা হয় যে তোমালোকে যে খাই ভাল পোৱা বন, তাৰপিছত এইবিলাক পাউৰুটি, পেষ্ট্ৰি, এই সকলোবোৰ কেক, এইবিলাক ইষ্টৰ সহায়ত ব্যৱহাৰ কৰা হয়। আৰু ইষ্ট নামৰ এই বেক্টেৰিয়াবিধ ব্যৱহাৰ কৰি কি কৰা হয়, ময়দাবিলাকক মঠা হয়, যেনেকৈ আটা যেনেকৈ মৰা হয় তেনেকৈ মৰা হয়। আৰু সেইবোৰ কিছু সময় তেনেকৈ মঠি পেলাই, আটাৰ মঠি বা ময়দা তেনেকৈ মঠি থৈ দিলে, ইষ্টৰ গুড়িৰ সহায়ত যদি মঠা হয় তেতিয়াহ'লে সেই লডাবিলাক বা আটা মিহলোৱা যিবিলাক বল, সেইবিলাক কি হয়, ওফন্দি উঠে। গতিকে এনেদৰে ইষ্টৰ সহায়তো, ইষ্ট এবিধ অণুজীৱ, আৰু এই ইষ্টৰ সহায়তো কি কৰা হয়, পাউৰুটি, কেক, পেষ্ট্ৰি আদি কৰা হয়। এইবাৰ আমি চাওঁ আহা অণুজীৱৰ বাণিজ্যিক ব্যৱহাৰৰ বিষয়ে। এই অণুজীৱবোৰ সুৰা, মদ, এচিটিক এচিড বা ভিনেগাৰ এইবিলাক প্ৰস্তুত কৰোঁতে অণুজীৱবোৰ ব্যৱহাৰ কৰা হয়। আৰু বিভিন্ন ক্ষেত্ৰত, যেনে বাণিজ্যিক ক্ষেত্ৰত যদি সুৰা বা মদ প্ৰস্তুত কৰে তেন্তে ইষ্ট ব্যৱহাৰ কৰা হয়। আৰু ফলৰ ৰস, বাৰ্লি, গম, চাউল আদি এইবিলাকৰ পৰা যদি এই শৰ্কৰাৰ পৰা কি কৰা হয়, যদি ইষ্ট উৎপন্ন কৰা হয়, আৰু সেই ইষ্টৰ পৰাই কি কৰা হয়, সুৰা আৰু মদ আদি প্ৰস্তুত কৰা হয়। তোমালোকে যদি 500 মিলিলিটাৰ এটা বিকাৰ লৈ তাত যদি পানীৰে পূৰ্ণ কৰি অকণমান চেনি, ঘৰতে ধৰা চেনি অকণমান দি থৈ দিছা, তেতিয়া কি হ'ব, পিছদিনাখন বা 3 দিনমানৰ পিছত তোমালোকে দেখিবা যে সেই চেনি পানীখিনিত এটা গোন্ধ আহিছে।
আৰু সেই গোন্ধটো হৈছে সুৰাৰ আৰু চেনি সুৰালৈ ৰূপান্তৰিত এই প্ৰক্ৰিয়াটো কিন্নন বুলি কোৱা হয় বা ফাৰ্মেণ্টেশ্যন বুলি কোৱা হয় আৰু এই কিন্নন প্ৰক্ৰিয়াটো আৱিষ্কাৰ কৰিছিল লুই পেষ্টিয়ৰে তোমালোকে ছবিখনত নিশ্চয় দেখিছা এজন বিজ্ঞানীৰ ফটো মই দি থৈ দিছোঁ সেইজন হৈছে লুই পেষ্টিয়ৰ আৰু এই লুই পেষ্টিয়ৰে কিন্নন প্ৰক্ৰিয়া আৱিষ্কাৰ কৰিছিল এইবাৰ আমি জানো আহা অণুজীৱৰ ঔষধি ব্যৱহাৰৰ বিষয়ে কেতিয়াবা তোমাৰ কিবা বেমাৰ হওঁতে ডাক্তৰে কিছুমান এণ্টিবায়'টিক টেবলেট বা কেপচুল পেনিচিলিন এইবিলাক দিছে নেকি যদি চাবাচোন তোমালোকে এই কথাটো মন কৰিবা আৰু এই ঔষধবোৰৰ উৎস যিবিলাক ঔষধে দিছে সেই ঔষধবিলাকৰ উৎস হৈছে কিছুমান অণুজীৱ আৰু এই ঔষধবোৰে বেমাৰ সৃষ্টিকাৰী অণুজীৱবিলাকক ধ্বংস কৰে বা সিহঁতৰ বৃদ্ধিত বাধা জন্মায় আৰু সেইকাৰণে এনেবোৰক এণ্টিবায়'টিক বুলি কোৱা হয় তোমালোকে আজিকালি শুনি থাকা ঔষধ এণ্টিবায়'টিক দিছে আচলতে এণ্টিবায়'টিকে কি কৰে ৰোগ সৃষ্টিকাৰী অণুজীৱবিলাকক বাধা দিয়ে নহ'লে ইহঁতৰ বৃদ্ধিত বাধা প্ৰদান কৰে তোমালোকক আগৰটো খণ্ডত মই পেনিচিলিয়ামৰ চিত্ৰ দিছিলোঁ আৰু এই পেনিচিলিয়ামৰ পৰাই পেনিচিলিন নামৰ ঔষধ প্ৰস্তুত কৰিছিল আলেকজেণ্ডাৰ ফ্লেমিঙে এই আলেকজেণ্ডাৰ ফ্লেমিঙৰ মই এখন চিত্ৰ তোমালোকক ইয়াতে দি দিছোঁ আলেকজেণ্ডাৰ ফ্লেমিঙে 1929 চনত ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ ওপৰত কাম কৰিছিল আৰু এদিন হঠাতে তেওঁ এখন কৰ্ষণ কৰি থকা প্লেটত সেউজীয়া ভেঁকুৰ দেখা পাইছিল আৰু তেওঁ দেখা পাইছিল যে সেই ভেঁকুৰৰ উপস্থিতিয়ে বেক্টেৰিয়াৰ বৃদ্ধিত বাধা দিছিল প্ৰকৃততে কি কৰিছিল ই বহুতো বেক্টেৰিয়াৰ মৃত্যু ঘটাইছিল আৰু পিছত এই ভেঁকুৰবিধৰ পৰাই পেনিচিলিন প্ৰস্তুত কৰা হৈছিল গতিকে আজি তোমালোকে পেনিচিলিননো কেনেকৈ আৱিষ্কাৰ হৈছিল বা কেনেকৈ প্ৰস্তুত কৰা হৈছিল সেই বিষয়ে গম পালা এতিয়া এই এণ্টিবায়'টিকসমূহ বিভিন্ন হয় যেনে ষ্ট্ৰেপ্টোমাইচিন টেট্ৰাচাইক্লিন এৰিথ্ৰ'মাইচিন হৈছে বিভিন্ন ভেঁকুৰ আৰু বেক্টেৰিয়াৰ পৰা প্ৰস্তুত কৰা কিছুমান এণ্টিবায়'টিক এণ্টিবায়'টিকবোৰ সাধাৰণতে ৰোগ নিবাৰণৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু প্ৰাণীক অণুজীৱীয় সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ আনকি পশুধন বা পক্ষীধনৰ খাদ্যতো এণ্টিবায়'টিক মিলাই দিয়া হয় আৰু উদ্ভিদৰো বিভিন্ন ৰোগ প্ৰতিৰোধৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয় আৰু তোমালোকে এণ্টিবায়'টিক যেতিয়া ব্যৱহাৰ কৰা তেতিয়া সাৱধান হ'বা আৰু ডাক্তৰৰ পৰামৰ্শ মতেহে গ্ৰহণ কৰিবা আৰু ডাক্তৰে দিয়া নিদান অনুসৰি দৰৱৰ কোৰ্চ শেষ কৰিব লাগে আৰু যদিহে প্ৰয়োজন নোহোৱা সময়ত খাই থকা হয় তেন্তে ভুল পৰিমাণত খালে সেই এণ্টিবায়'টিকৰ যিটো কাম সেইটো ফলপ্ৰসূ নহ'বও পাৰে এইবাৰ আমি জানো আহা প্ৰতিষেধক চিটাৰ বিষয়ে প্ৰতিষেধক চিটাৰ বিষয়ে তোমালোকে নিশ্চয় আগতে শুনিছা গতিকে আজি আমি জানো আহা প্ৰতিষেধক চিটানো কি সাধাৰণতে যেতিয়া আমাৰ দেহত কিবা এটা বীজাণুৱে আক্ৰমণ কৰে তেতিয়া আমাৰ শৰীৰে সেই বীজাণুবোৰ বিৰুদ্ধে যুঁজিবলৈ কিছুমান এণ্টিবডি গঠন কৰে আৰু পুনৰ যদি বীজাণু শৰীৰত সোমায় তাক প্ৰতিৰোধ কৰিব লাগে সেইটো আমাৰ দেহে সেইটো কেনেকৈ কৰিব লাগে সেইটো মনত ৰাখে গতিকে এটা মৃত দুৰ্বল বীজাণু যদি সুস্থ মানুহৰ শৰীৰত সোমায় তেন্তে শৰীৰে নিৰ্দিষ্ট ৰোগ প্ৰতিৰোধী এণ্টিবডি সৃষ্টি কৰি সেই বীজাণুৰ বিৰুদ্ধে যুঁজি সিহঁতক ধ্বংস কৰে আৰু এণ্টিবডিবোৰ শৰীৰত থাকে সেয়েহে আমাৰ শৰীৰে বীজাণুৰ পৰা কি ৰক্ষা পাব পাৰে আৰু কিছুমান প্ৰতিষেধক চিটাই এনেধৰণে কাম কৰে আৰু কলেৰা বসন্ত হেপাটাইটিছ এই সকলোবোৰ ৰোগৰ প্ৰতিষেধক চিটা দি পেলাই প্ৰতিৰোধ কৰিব পৰা যায় আৰু এই প্ৰতিষেধক চিটা প্ৰথম আৱিষ্কাৰ কৰিছিল এডৱাৰ্ড জেনাৰ নামৰ এজন বিজ্ঞানীয়ে আৰু তোমালোকে নিজে ঘৰতে বা সুধি চাবাচোন ডাঙৰসকলক যে কি ৰোগৰ বৰ্তমান প্ৰতিষেধক চিটা দিয়া হয় আৰু তোমালোকে চাগে পাইছা টিভি বাতৰি কাকতত পালছ পলিঅ' আঁচনি সৰু সৰু ল'ৰা ছোৱালীক পালছ পলিঅ' খোৱা এইটো আচলতে এটা প্ৰতিষেধক চিটাহে এয়া চোৱা প্ৰতিষেধক আৱিষ্কাৰ কৰা প্ৰথম এডৱাৰ্ড জেনাৰ যিজনে প্ৰথম প্ৰতিষেধক চিটা আৱিষ্কাৰ কৰিছিল তেওঁৰ চিত্ৰ মই ইয়াত দি দিছোঁ আৰু তেওঁ বসন্ত ৰোগৰ প্ৰতিষেধক চিটা আৱিষ্কাৰ কৰিছিল এটা সময়ত বসন্ত ৰোগত বহুতো লোকৰ মৃত্যু ঘটিছিল কিন্তু যেতিয়া এডৱাৰ্ড জেনাৰে এই
বসন্ত ৰোগৰ প্ৰতিষেধক চিটা আৱিষ্কাৰ কৰিলে আৰু বৰ আইৰ বিৰুদ্ধে পৃথিৱীজোৰা প্ৰচাৰৰ ফলত পৃথিৱীৰ প্ৰায়ভাগ অঞ্চলৰ পৰাই বৰ আই সম্পূৰ্ণ নিৰ্মূল হোৱাটো বৰ্তমান সম্ভৱ হৈছে। গতিকে এয়া চোৱাচোন, প্ৰতিষেধক চিটাৰ বাবে আমাৰ জীৱনটো আগতকৈ কিমান সুন্দৰ হৈ উঠিছে। এইবাৰ আমি জানো অহা অণুজীৱৰ আন এটা উপকাৰিতাৰ বিষয়ে, সেয়া হৈছে মাটিৰ উৰ্বৰতা বৃদ্ধি। এতিয়া আমি জানো অহা অণুজীৱইনো কেনেকৈ মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। কিছুমান নীল সেউজীয়া শেলায়ে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন যৌগীকৰণ কৰি মাটিত নাইট্ৰজেনৰ পৰিমাণ বঢ়াই মাটিৰ যিটো উৰ্বৰতা শক্তি সেয়া বৃদ্ধি কৰে। মই ইয়াতে নীল সেউজীয়া শেলাৰ এটা চিত্ৰ দি দিছোঁ। ইয়াৰ উপৰিও অণুজীৱবোৰে পৰিৱেশ নিৰ্মলকৰণতো সহায় কৰে। তোমালোকে নিজে চাবাচোন, ঘৰৰ বাগিচাৰ শাক পাচলি ফল মূলৰ বৰ্জিত অংশ যদি কোনোবা এটা স্থানত পেলাই থোৱা হয়, সেই জাবৰৰ দমটোৰ পৰা গেলি পচি আকৌ ক'লা নিচিনা কিছুমান সাৰলৈ ৰূপান্তৰিত হয় আৰু সেই সাৰখিনি পুনৰ আমি খেতি বাতিত বা ফুলৰ গছৰ গুৰিত দি আৰু মাটিৰ উৰ্বৰতাও বৃদ্ধি কৰিব পাৰোঁ। আৰু তুমি হয়তো তোমাৰ চৌপাশে আধা পচি যোৱা গছৰ ডালপাত, মৃত প্ৰাণীৰ শৰীৰৰ অৱশেষ আদি দেখিছা। আৰু এইবোৰ চাবাচোন, যদিও অৰ্ধগলিত হৈ পৰি থাকে, কেইদিনমানৰ পিছত সেইবোৰ সমূলি নাইকিয়া হৈ যায়। কিয় নাইকিয়া হৈ জানানে? কাৰণ আমাৰ পৰিৱেশত থকা যিবোৰ অণুজীৱ, সেই অণুজীৱবোৰে মৃত উদ্ভিদ প্ৰাণীৰ দেহত থকা জৈৱিক পদাৰ্থবোৰ পচন ঘটাই সৰল পদাৰ্থলৈ ৰূপান্তৰ কৰে। আৰু সেইকাৰণে এনেদৰে কি কৰে, অণুজীৱই পৰিৱেশ নিৰ্মলকৰণতো সহায় কৰে। এইদৰে অণুজীৱসমূহে আমাৰ বিভিন্ন দৈনন্দিন জীৱনত বিভিন্ন প্ৰকাৰেৰে আমাক উপকাৰ কৰে। সেইকাৰণে এইবোৰ অণুজীৱক কোৱা হৈছে মিত্ৰ অণুজীৱ। আহাচোন আজিৰ গৃহকৰ্মটো লিখি লোৱা। আজিৰ গৃহকৰ্মটো হৈছে যে আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে 10 শাৰী লিখা। ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আজিলৈ আহিছোঁ, ধন্যবাদ।